নমস্কাৰ সকলোকে এই পাতবিধকটো আমি সকলোৱে চিনি পাওঁ আমাৰ প্ৰায় মানুহৰ ঘৰত থাকেই কিন্তু আমি কি কৰোঁ কেতিয়াবা কাচিত ইয়াৰ অলপ লৈ আলু দি ভাজি খাওঁ বা কেতিয়াবা চাটনি খাওঁ জানেনে এবিধ পাতৰ কিমান যে ঔষধীয় গুণ আছে যদি আমি প্ৰতিদিনে 2টা বা 3টা পাত লৈ অলপ গুড়ৰ সৈতে চুবাই খাওঁ তাৰপিছত এগিলাচ কুহুমীয়া গৰম পানী খাওঁ সেইখিনি আমাৰ ইমান উপকাৰিতা আছে এই পাতবিধত যেনে কাৰোবাৰ যদি কনিক ডিচেণ্ট্ৰি হয় বা বহুত পুৰণা কনিক ডিচেণ্ট্ৰি প্ৰব্লেমত ভুগি আছে এই পাতবিধ যদি ৰেগুলাৰ তেওঁলোকে ৰাতিপুৱা যেনেকৈ মই ক'লোঁ 2-3টা পাত আৰু অলপ গুড়ৰ সৈতে খায় তেওঁ সেই কনিক ডিচেণ্ট্ৰি প্ৰব্লেমটো লাহে লাহে ভাল হ'বলৈ ধৰে যদি পেটৰ কিবা সমস্যা আছে বা যদি গেছৰ কিবা সমস্যা আছে তেওঁলোকেও এই পাতবিধ নিতৌ খাব পাৰে ৰাতিপুৱা খালী পেটত অলপ গুড়ৰ সৈতে অকল পেটৰ প্ৰব্লেম বুলিয়ে নহয় যদি কাৰোবাৰ স্কিনৰ প্ৰব্লেম আছে বা আবুক যিটো আমাৰ ভোক নলগা প্ৰব্লেম হয় বা এনেকুৱা ধৰণৰ কিবা সমস্যা আছে লিভাৰৰ সমস্যা আছে তেওঁলোকেও খাব পাৰে আৰু নৰ্মেলিও যদি আমি ৰেগুলাৰ এই পাতবিধ খাওঁ আমাৰ বডি টেম্পাৰেচাৰ সদায় নৰ্মেল থাকে ঠাণ্ডা থাকে প্ৰেছাৰ বাঢ়িব নিদিয়ে গাত খাই চাবচোন ৰেগুলাৰ বহুত ফল পাব